welcome to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে যিহে কোভিড সিচুৱেচন মই ভাবিছিলো আজি তেনেকুৱা ভিডিও নবনাওৱে মোটিভ একো নাছিলে বাট মই স্কুটি অলপ আপডেট পালো সেইভাবে ভাবিলো আপোনালোককো জনাই দিও because আপোনালোক সাসপেনশনত থাকিব পাৰে কোন কেইখন ডিস্ট্ৰিক্টত আসলতে স্কুটি বিতৰণ কৰি আছে আৰু কাট অফ মাৰ্কস কিমান 2018 আৰু 2019 সেইখিনি আপোনালোকক জনাম বলক পিছে ভিডিওটো আৰম্ভ মই জনামতে 6খন ডিস্ট্ৰিক্টত অলৰেডি স্কুটি ডিস্ট্ৰিবিউশন কৰা আৰম্ভ কৰি দিছে সেইখিনি আপোনালোকক জনাই দিছো নম্বৰ 1 নলবাৰী 4 তাৰিখৰ পৰা কৰিছে নলবাৰীত Number 2 Baksha জিলাটো 4 তাৰিখৰ পৰা আৰম্ভ কৰিছে গোলাঘাট তাৰপিছত দৰঙত 3 জুনৰ পৰা ষ্টাৰ্ট কৰিছে কামৰূপ ৰুৰেলটো অলৰেডি দিয়া ষ্টাৰ্ট কৰি দিছে আৰু নগাঁও দিছে 7 জুনৰ পৰা মই আকৌ এবাৰ কৈ দিছো ক'ত স্কুটি বিতৰণ আৰম্ভ কৰি দিছে নলবাৰী বাক্সা গোলাঘাট দৰং কামৰূপ ৰুৰেল এণ্ড নগাঁও তাৰপিছত আহিল কাট অফ মাৰ্ক কিমান আপোনালোকে হয়তো বহুতে নাজানে সেইভাবে মই কৈ দিছো 2018 বেচৰ বাবে আৰ্টছৰ বাবে হৈছে 72.7% কমাৰ্চৰ বাবে 72.2% সায়েন্সৰ বাবে 81.6% মই আকবাৰ কৈ দিছো আৰ্টছ 72.7% কমাৰ্চ 72.2% Science 81.6% for 2018 batch. তাৰপিছত আহিল 2019 for arts 64.8%, arts 64.8% and commerce 73% and science 77%. I think আপোনালোকে যিখিনি জানিব বিচাৰিছিল সেইখিনি পাই গৈছে আৰু মই যিমানখিনি আপডেট জানো সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু যদি আপোনালোকে স্কুটি ৰিলেটেড ইনফৰমেশন আৰু বিচাৰে মোৰ আৰু ভিডিও আছে স্ক্ৰিনত আহি থাকিব আপোনালোকে তাতে ক্লিক কৰিলে সেই ভিডিও চালে নিশ্চয় পাব আৰু আই হোপ আপোনালোকৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু যি সকল নতুন মোৰ চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ আজিলৈকে আহিছো বাই বাই